বস্তুবোৰৰ দাম বৃদ্ধিৰ কাৰণ যেতিয়া আলোচনা কৰা হয় তেতিয়া পলিটিচিয়ান বা নিউজ চেনেলবোৰত প্ৰায় ইনফ্লেশ্যন নামৰ এটা শব্দ ব্যৱহাৰ কৰে। তো আজি মই তাকে আলোচনা কৰিম যে ইনফ্লেশ্যন কি হয়, ইনফ্লেশ্যন হোৱাৰ মেইন কাৰণ কি, ইনফ্লেশ্যনৰ লগত মূল্যবৃদ্ধিৰ কি সম্পৰ্ক আছে আৰু ই আমাক কেনেদৰে প্ৰভাৱ পেলায়। কিতাপৰ ভাষাত ইনফ্লেশ্যন ইজ দ্য ডিক্লাইন অফ পাৰ্চেছিং পাৱাৰ অফ এ গিভেন কাৰেঞ্চি অভাৰ টাইম। অৰ্থাৎ সময়ৰ লগে লগে মুদ্ৰা এটাৰ বস্তু কিনিব পৰা কেপাচিটি কমি যোৱাকে ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি বুলি কোৱা হয়। সহজকৈ ক'বলৈ গ'লে যে টকাৰ ভেলু কমি যায়। ইনফ্লেশ্যন বুজিবৰ বাবে আমি এটা এক্সাম্পল লৈ লওঁ। ধৰা হ'ল 2015 চনত আপেলৰ দাম 70 টকা আছিল পাৰ কেজি আৰু বৰ্তমান 2021 চনত আপেলৰ দাম 100 টকা পাৰ কেজি হৈছে। সেম বস্তু আমি সেম মাৰ্কেটৰ পৰা কিনিবৰ বাবে আগতকৈ বেছি টকা দিব লগা হৈছে, কাৰণ যোৱা 6টা বছৰত টকাৰ ভেলু লাহে লাহে কমি গৈ আছে আৰু সেয়েহে আগৰ তুলনাত আমি এতিয়া বেছি টকা দিবলগীয়া হৈছে। এয়া হ'ল ইনফ্লেশ্যনৰ মেইন আইডিয়া, যে সময় গৈ থাকে আৰু লগে লগে টকাৰ ভেলু কমি গৈ থাকে। ইনফ্লেশ্যন আৰু মূল্য বৃদ্ধিৰ ডাইৰেক্ট ৰিলেশ্যন আছে। ইনফ্লেশ্যন যেতিয়া হয় তাৰ সমান্তৰালভাৱে মূল্য বৃদ্ধি হয়। গতিকে আপোনালোকে যেতিয়া দেখিব যে মাৰ্কেটত চব বস্তুৰ দাম বহুত স্পীডত বাঢ়ি গৈ আছে, তেতিয়া বুজি ল'ব যে টকাৰ ভেলু সিমানে কমি গৈ আছে। অৰ্থাৎ ৰেট অফ ইনফ্লেশ্যন ইজ ইকুৱেল টু ৰেট অফ মূল্য বৃদ্ধি। ইনফ্লেশ্যন বাঢ়িলে বস্তুৰ দাম বাঢ়িব, বা বস্তুৰ দাম যদি বাঢ়ি যায় ই ইনডাইৰেক্টলি ইনফ্লেশ্যন হোৱাতে বুজাব। ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি জেনেৰেলি অভাৰঅল সকলো বস্তুৰ মূল্য বৃদ্ধি বা গণনা কৰা হয়। সাধাৰণ মানুহ এজনে ব্যৱহাৰ কৰা সকলো বস্তু যেনে মেডিকেল কেয়াৰ, এডুকেশ্যন, ইলেক্ট্ৰিচিটি, খোৱা বস্তুৰ দাম, পেট্ৰল ডিজেলৰ দাম, গাড়ী মটৰৰ দাম, চব বস্তুৰ দাম লোৱা হয় আৰু আগৰ বছৰৰ লগত তুলনা কৰি কেনে ইয়াৰ পৰা ইনফ্লেশ্যন ওলোৱা হয়। ধৰি লওক 2020 চনত কিতাপ এখনৰ দাম আছিল 240 টকা আৰু 2021 চনত সেইখন কিতাপৰ দাম 250 টকা হৈ গ'ল। ইনফ্লেশ্যন জুখিবৰ বাবে 2021 কিতাপখনৰ দামৰ পৰা 2020 কিতাপখনৰ দাম বিয়োগ কৰি 2020 চনৰ কিতাপখনৰ দাম হ'লে হৰণ কৰি দিয়া হয় আৰু তাৰ পৰা ইনফ্লেশ্যন ৰেটটো ওলোৱা হয়। আমি লোৱা এক্সাম্পলটোত 250ৰ পৰা 240 টকা বিয়োগ কৰি 240ৰে যদি হৰণ কৰিলে 5% ইনফ্লেশ্যন পোৱা যায়। গতিকে 2020 চনৰ কিতাপৰ ইনফ্লেশ্যন ৰেট 5% আছিলে। এনেদৰে দেশৰ চব বস্তুৰ পৰা ইনফ্লেশ্যন ৰেটটো কালেক্ট কৰা হয় আৰু তাৰ পৰা অভাৰঅল এটা দেশখনৰ ইনফ্লেশ্যন ৰেট ওলোৱা হয়। ইনফ্লেশ্যন হোৱাৰ মেইনলি 4টা কাৰণ আছে। ফাৰ্ষ্ট হৈছে ডিমাণ্ড পুল ইনফ্লেশ্যন, ছেকেণ্ড হৈছে কষ্ট পুছ ইনফ্লেশ্যন, থাৰ্ড হৈছে ৱেজ ইনডিউচ ইনফ্লেশ্যন এণ্ড ফ'ৰ্থ হৈছে মানি প্ৰিণ্টিং ইনফ্লেশ্যন। ফাৰ্ষ্ট আমি আলোচনা কৰোঁ ডিমাণ্ড পুল ইনফ্লেশ্যনৰ বিষয়ে। ডিমাণ্ড পুল ইনফ্লেশ্যন বুজাৰ বাবে আমি এটা উদাহৰণ লৈ লওঁ। ধৰি লওক কোনোবা এটা বছৰত অসমকে ধৰি ভাৰতৰ গোটেইখন ৰাজ্যতে খৰাং বা বানপানীৰ বাবে খেতি বেয়া হ'ল, নাইবা খেতিৰ শস্যবোৰত কিবা এটা নতুন বেমাৰে দেখা দিলে বা পোকে খালে, মুঠতে সেই বছৰটোত গোটেই দেশখনৰে খেতি বেয়া হ'ল আৰু বজাৰত খোৱা বস্তুৰ অভাৱ হ'ল। কিন্তু মানুহৰ সংখ্যাটো সিমানে থাকিল আৰু মানুহৰ মাজত খোৱা বস্তুৰ ডিমাণ্ডটো সিমানে থাকিলে। গতিকে এই ডিমাণ্ড আৰু ছাপ্লাই মাজত এটা ডিফাৰেঞ্চ আহিব আৰু এই ডিমাণ্ড আৰু ছাপ্লাই মাজত থকা ডিফাৰেঞ্চৰ বাবে বস্তুৰ অলপ দাম বাঢ়ে। এইটো কিয়? যে ব্যৱসায়সকলে দেখা পাব যে মানুহৰ মাজত বস্তুৰ ডিমাণ্ড সিমানেই আছে যদিও ছাপ্লাই কমি গৈছে। গতিকে তেখেতসকলে এটা চান্স পাই যাব যে তেখেতসকলে ছেম বস্তু আগতকৈ অলপ বেছি দাম দি কেনে বিক্ৰী কৰিব কাৰণে, কাৰণ মানুহে বস্তুটো কিনিবই। এই ঘটনাটো আমি যোৱা বছৰ ফাৰ্ষ্ট টাইম লকডাউনত দেখা পাইছিলোঁ। সেই সময়ত বস্তুৰ ডিমাণ্ড ইমান বেছি বাঢ়ি গৈছিল যে মানুহবোৰে খোৱা বস্তুৰ দাম লাগাতকৈ বহুত বেছি হ'লে কিনিছিলে। এইটো হৈছে ডিমাণ্ড পুল ইনফ্লেশ্যন। যেতিয়া বস্তু এটা ডিমাণ্ড বহুত বেছি বাঢ়ি যায় আৰু মাৰ্কেটত সেই হিচাপে ছাপ্লাই নাথাকে, তেতিয়া বস্তুৰ দাম লাহে লাহে বাঢ়ি যায় থাকে আৰু ছেম বস্তু কিনাৰ বাবে জনসাধাৰণে বেছি দাম দিবলগীয়া হয়, যে ইনডাইৰেক্টলি টকাৰ ভেলু কমি যোৱা বুজায় আৰু ইনফ্লেশ্যন হোৱাটো বুজায়। কিন্তু টাইমৰ লগে লগে মাৰ্কেটত ছাপ্লাই বাঢ়ে আৰু বস্তুবোৰৰ দামো লাহে লাহে কমিবলৈ থাকে। গতিকে ডিমাণ্ড পুল ইনফ্লেশ্যন বেছি দীঘলীয়া সময়ৰ বাবে নাথাকে। ইনফ্লেশ্যনৰ ছেকেণ্ড ৰিজনটো হৈছে কষ্ট পুছ ইনফ্লেশ্যন। কষ্ট পুছ ইনফ্লেশ্যন বুজাৰ বাবে আমি আকৌ এটা এক্সাম্পল লৈ লওঁ। ধৰি লোৱা হ'ল এটা বেকাৰী আছে যিয়ে বজাৰ বা ময়দা, তেল, চেনি আদি কিনি আনে আৰু তাৰ পৰা বিস্কুট বনায়। লাষ্ট ডিমাণ্ড পুল ইনফ্লেশ্যনৰ এক্সাম্পলটোত মই কৈছিলোঁ যে খৰাং, বানপানী আদি কাৰণৰ বাবে খেতি বেয়া হ'ল আৰু সেইবাবে বজাৰত সকলো খোৱা বস্তুৰ দাম বাঢ়ি গৈ থাকিল। এতিয়া সেইবাবে এই বেকাৰীটোৱে এতিয়া বিস্কুট বনোৱাৰ বাবে যোনবিলাক প্ৰয়োজনীয় বস্তু আছিল যেনে ময়দা, তেল, চেনি আদিবোৰে বজাৰৰ পৰা বেছি দামত কিনি আনিবলগীয়া হ'ব আৰু যাৰ বাবে বিস্কুট বনাওঁতে বেছি টকা খৰচ হ'ব। আগতে যদি বিস্কুট বনাওঁতে 15 টকা খৰচ হৈছিলে, এতিয়া ছেম বিস্কুট বনাবৰ বাবে 20 টকা খৰচ হ'ব। বস্তু যেতিয়া বনাওঁতে বেছি খৰচ হ'ব, তে বজাৰতো ছেম বিস্কুটটো বেছি দামত বিক্ৰী হ'ব। আগতে যদি 25 টকাত বিক্ৰী হৈছিল, এতিয়া 30 টকাত বিক্ৰী হ'ব। এইটোৱে হৈছে কষ্ট পুছ ইনফ্লেশ্যন। যেতিয়া কোনো এটা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত কেঁচা মালৰ দাম বাঢ়ি যায়, তেতিয়া সেই ইণ্ডাষ্ট্ৰীৰ পৰা উৎপাদনৰ সামগ্ৰীৰ দামো বাঢ়ি যায়। কষ্ট পুছ ইনফ্লেশ্যন আৰু এটা বঢ়িয়া এক্সাম্পল হৈছে তেলৰ দাম বৃদ্ধি। যেতিয়া পেট্ৰল ডিজেলৰ দাম বাঢ়ি যায়, গাড়ী মটৰেৰে সেইবিলাক বস্তু অনা নিয়া কৰোঁতে বেছি টকা খৰচ হয়। এই টকাটো বস্তুৰ দামৰ লগত যোগ হৈ যায় আৰু লাহে লাহে বস্তুবিলাকৰ দাম বাঢ়ি যায়। যিমানে পেট্ৰল ডিজেলৰ দাম বাঢ়িব, সিমানে বস্তুৰো দাম বাঢ়ি যাব। এইটো ইনডাইৰেক্টলি ইনফ্লেশ্যনৰ কাৰণ হৈ পৰে। ইনফ্লেশ্যনৰ থাৰ্ড ৰিজনটো হৈছে ৱেজ ইনডিউচ ইনফ্লেশ্যন। ৱেজ মানে হৈছে দৰমহা। যেতিয়া মানুহৰ দৰমহা বাঢ়ি যায়, তেতিয়া ই ইনফ্লেশ্যনৰ বা মূল্যবৃদ্ধিত হোৱাটো অৰিহণা যোগায়। এইটো বহুত চিম্পল কথা। যেতিয়া মানুহৰ দৰমহা বাঢ়িব, তেতিয়া মানুহৰ হাতত বেছি টকা থাকিব আৰু যেতিয়া বেছি টকা থাকিব, তেতিয়া মানুহজনে খৰচো বেছি কৰিব, বস্তু বেছিকৈ কিনিব। আমি সমাজত প্ৰায় দেখি থাকোঁ যে ধনী মানুহবিলাকে বেছি বস্তু কিনে আৰু দুখীয়া শ্ৰেণীৰ মানুহবিলাকে কমকৈ কিনে।
তেতিয়া সকলো মানুহৰ হাতত বেছি পইচা থাকিব, তেখেতসকলে বেছি বস্তু কিনিব, তাৰ বাবে মাৰ্কেটত বস্তুবিলাকৰ ডিমাণ্ড বাঢ়ি যাব। কিন্তু যিহেতু বস্তুবোৰ লিমিটেড হয়, ছাপ্লাইটো বঢ়াই দিব পৰা নাযায় ন, গতিকে ছাপ্লাই আৰু ডিমাণ্ডৰ মাজত এটা ডিফাৰেঞ্চ আহিব, আৰু এই ডিফাৰেঞ্চটো মেইনটেইন কৰাৰ বাবে লাহে লাহে বস্তুৰ দাম বাঢ়ি যাব, আৰু ইয়ে ইনফ্লেশ্যন কৰিব। চৰকাৰেও জনসাধাৰণৰ দৰমহাৰ লগত মিলি সেই টেক্সবিলাক বঢ়াই দি থাকে, যাতে ইনফ্লেশ্যনটো এটা ৰেগুলাৰ বা ইউজুৱেল লিমিটত মেইনটেইন কৰি থাকিব পাৰে। এতিয়া চৰকাৰে এইটো কিয় কৰে, ইনফ্লেশ্যন হ'লে চৰকাৰৰ কি লাভ হয় বা জনসাধাৰণৰ কি লাভ হয়, সেই বিষয়ে আমি পিছত আলোচনা কৰিম। কিন্তু বৰ্তমানৰ পৰা এইটোৱে বুজক যে চৰকাৰেও কিছু পৰিমাণে ইনফ্লেশ্যন কৰি থাকে। ইনফ্লেশ্যনৰ 4 নম্বৰ কাৰণটো হৈছে মানি প্ৰিণ্টিং ইনফ্লেশ্যন। ধৰি লওক কালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰিজাৰ্ভ বেংকক নিৰ্দেশনা দিলে যে দেশৰ সকলো মানুহক আমি ধনী কৰি দিব বিচাৰোঁ, গতিকে দেশৰ প্ৰত্যেকজন মানুহৰ বাবে 1 কৰোৰ টকা প্ৰিণ্ট কৰক আৰু চবৰে বেংকৰ একাউণ্টত সোমাই দিয়ক। আপোনালোকে চাগে ভাবিছে যে যেতিয়া চব মানুহকে এনেকৈ পইচা দিব, চব মানুহ কৰোৰপতি হৈ যাব, চব মানুহ ধনী হৈ যাব। কিন্তু ৰিয়েলিটি অলপমান বেলেগ হয়। মানুহৰ হাতত টকাটো বাঢ়ি গ'ল, কিন্তু মাৰ্কেটত বস্তু ছাপ্লাই বাঢ়িল জানো? এই কেছটো ছেম হৈ যায় ৱেজ ইণ্ডাষ্ট্ৰি ইনফ্লেশ্যনৰ কেছৰ দৰে। টকা বেছি থাকিলে মানুহে বস্তু বেছিকৈ কিনিব, বস্তুৰ ডিমাণ্ড বাঢ়িব। ছাপ্লাই যিহেতু লিমিটেড হয়, ডিমাণ্ড আৰু ছাপ্লাইৰ মাজত এটা ডিফাৰেঞ্চ থাকিব, যাৰ বাবে বস্তুৰ দাম লাহে লাহে স্পীডত বাঢ়িব ল'ব, আৰু ইয়ে ইনফ্লেশ্যন হোৱাটো বুজাব। মানি প্ৰিণ্ট কৰাৰ বাবে হোৱা ইনফ্লেশ্যনৰ এটা ক্লাছিক এক্সাম্পল হ'ল জিম্বাবৱে। 2008 চনত জিম্বাবৱেৰ প্ৰেচিডেণ্টে ভাবিলে যে আমি 100% টকা প্ৰিণ্ট কৰোঁ আৰু চবকে দি দিওঁ, যাতে আমাৰ দেশৰ চব মানুহ সমানে ধনী হৈ যায়। কিন্তু লাহে লাহে যিহেতু পইচাটো তেখেতসকলে বেছি প্ৰিণ্ট কৰিবলৈ ল'লে, তাৰ বাবে দেশখনৰ ইনফ্লেশ্যন হ'ল আৰু লাহে লাহে মূল্য বৃদ্ধি হোৱা ষ্টাৰ্ট হ'ল। চৰকাৰে এই কথাটো ইগন'ৰ কৰি দিলে আৰু তেখেতসকলে বেছি টকা প্ৰিণ্ট কৰিব ল'লে, যাৰ বাবে সমান্তৰালভাৱে ইনফ্লেশ্যনো বাঢ়ি গৈ গ'ল। এনেকুৱা এটা কণ্ডিশ্যন আহি পৰিল যে দেশখনত ইনফ্লেশ্যনৰ পাৰ্চেণ্টেজ 5 লাখ হৈ গ'ল, মানে 5 লাখ পাৰ্চেণ্টেজ হিচাপে তেখেতসকলৰ ইনফ্লেশ্যন হৈছিলে। আমাৰ দেশত সাধাৰণতে 5% মানে ইনফ্লেশ্যন থাকে, তাতে বস্তুৰ দাম বৃদ্ধি পাব কিমান হাহাকাৰ হয়। ভাবক সেইখন দেশত 5 লাখ% ইনফ্লেশ্যন হৈ গৈছিলে। তাত এনেকুৱা এটা কণ্ডিশ্যন হৈ গৈছিল যে বস্তুৰ দাম প্ৰত্যেক দিনে ডাবল হ'বলৈ ধৰিছিলে। যদি আজি বিস্কুট এক পেকেটৰ দাম 10 টকা হয়, কালি 20 টকা হৈছিল, তাৰ পিছদিনা 40 টকা, তাৰ পিছদিনা 80 টকা, 160, 320, 640, এনেকৈ ডেইলি বস্তুৰ দাম দুগুণ হৈ গৈ আছিলে। স্ক্ৰীণত এখন মই ফটো দেখাইছোঁ, য'ত এটা সৰু ল'ৰাই জিম্বাবৱেত ঘৰৰ গেলামাল বস্তু কিনাৰ বাবে ইমানবিলাক টকা হাতত লৈ গৈ আছিলে। গতিকে এনেকুৱা এটা কণ্ডিশ্যন আহি পৰে যেতিয়া দেশৰ চৰকাৰখনে নভবা নিচিন্তাকৈ পইচা প্ৰিণ্ট কৰিবলৈ লয়, আৰু ই বহুত বেছি ইনফ্লেশ্যন সৃষ্টি কৰে। ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি, যাক মূল্য বৃদ্ধিৰ লগতো তুলনা কৰিব পাৰে, সেইটো কি হয়, কেনেকৈ হয়, আমি আলোচনা কৰিলোঁ। এতিয়া আমি চাম যে ইনফ্লেশ্যনে আমাক কেনেদৰে ইফেক্ট কৰে। ইনফ্লেশ্যনৰ পজিটিভ এফেক্ট কিছুমান আছে আৰু কিছুমান নিগেটিভ এফেক্টো আছে। ফাৰ্ষ্টতে আমি নিগেটিভ এফেক্টৰ বিষয়ে আলোচনা কৰিম। ইনফ্লেশ্যন যদি কণ্ট্ৰলৰ বহুত বেছি বাহিৰ হৈ যায়, তাক হাইপাৰ ইনফ্লেশ্যন বুলি কোৱা হয়, যিটো জিম্বাবৱে দেশৰ ক্ষেত্ৰত দেখা গ'ল। জিম্বাবৱে দেশত কেনেধৰণৰ এটা বেয়া পৰিস্থিতি হৈছিল, য'ত বস্তুৰ দাম ডেইলি বাঢ়ি গৈ আছিলে 2 গুণ বা 3 গুণ হিচাপত। গতিকে সেইটোৰ বিষয়ে আমি জানিলোঁ। গতিকে যেতিয়া ইনফ্লেশ্যন বহুত বেছি হৈ যায়, তেতিয়া এনেধৰণৰ সমস্যা কিছুমানৰ সন্মুখীন হ'বলগীয়া হয়। ছেকেণ্ডলি, ইনফ্লেশ্যনৰ বাবে জমা কৰি থৈ দিয়া টকাৰ ভেলু কমি যায় থাকে। ভাৰতত জেনেৰেলি 5% ইনফ্লেশ্যন ৰেট থাকে। যদি আমি সেইটোকে কনচিডাৰ কৰোঁ, আজি 10,000 টকা, অহা বছৰৰ ভেলু প্ৰায় 9,500 মান টকা হ'ব। দেখাত নথিখন সিমানেই থাকিব, কিন্তু তাৰ ভেলু কমি যাব। 2021 চনত 9,500 টকাত যিমান বস্তু কিনিব পৰা গৈছিলে, 2022 চনত সেইখিনি বস্তু কিনিবৰ বাবে আমি 10,000 টকা দিব লাগিব। গতিকে এনেদৰে ইনফ্লেশ্যনে জমা কৰি থৈ দিয়া টকাৰ ওপৰত এফেক্ট কৰে। থাৰ্ডত, ইনফ্লেশ্যন যদি আনষ্টেবল হয়, তেনেহ'লে কোম্পানীবোৰত বহুত লছ হয়। কোম্পানীবোৰে প্ৰত্যেক বছৰৰ বাবে এটা বাজেট ছেট কৰি লয় আৰু সেই হিচাপমতে বিজনেছত খৰচ কৰি থাকে। যদি ইনফ্লেশ্যন বহুত আনষ্টেবল হয়, হঠাৎ কম বেছি হৈ থাকে, তেতিয়াহ'লে খৰচ আৰু প্ৰফিট বাজেট মতে নহয় আৰু কোম্পানীবোৰে বহুত লছৰ সন্মুখীন হয়। এনেকুৱা এটা কণ্ডিশ্যনত দেশখনত বিদেশী কোম্পানী এটা ইনভেষ্ট কৰিব নিবিচাৰে, আৰু বিদেশী কোম্পানী যদি ইনভেষ্ট নকৰে, তেনেহ'লে দেশত নিবনুৱা আৰু ইকনমিক গ্ৰ'থ বহুত শ্ল' হয়, আৰু একদম সহজত ক'বলৈ গ'লে ডেভেলপমেণ্ট ঋণ হয়। ইনফ্লেশ্যনৰ বহুত পজিটিভ এফেক্টো আছে, যাৰ বাবে দেশৰ চৰকাৰবিলাকে ইনফ্লেশ্যন মেইনটেইন কৰি ৰাখে। যদি দেশখনৰ ইনফ্লেশ্যন এটা ৰেগুলাৰ লিমিটত কণ্ট্ৰল কৰি ৰাখিব পৰা যায়, তেনে দেশখনত বহুত লাভ হয়। ফাৰ্ষ্টতে ক'বলৈ গ'লে সোণৰূপ, মাটি সম্পত্তি আদিৰ দৰে যিবিলাক বস্তু লিমিটেড পৰিমাণত আছে, তেনেকুৱা বস্তুবোৰ ইনফ্লেশ্যনৰ বাবে ভেলু বহুত স্পীডত বাঢ়ি যায়। যিমানে ইনফ্লেশ্যনৰ ৰেট বাঢ়ি যায়, সিমানে এই লিমিটেড বস্তুবিলাকৰ ভেলু বাঢ়ি যায় থাকে। ছেকেণ্ডলি আমাৰ লোনসমূহ, যিবোৰ লোন বহুত বেছি দীঘলীয়া সময়ৰ বাবে লোৱা হয়, সেইবোৰত ইনফ্লেশ্যনৰ বাবে হোৱা লাভ স্পষ্টকৈ দেখিব পায়। উদাহৰণস্বৰূপে এটা ঘৰৰ লোন লোৱা হোৱা কথা হ'ল। এই লোনটো ধৰি লওক 20 বছৰৰ বাবে লোৱা হৈছিলে। আপোনালোকে ভাবিছে 2000 চনত 100 টকাৰ যি ভেলু আছিল, ছেম বোৰ্ডত 2020 চনত 100 টকা আছিল জানো? 2010 চনৰ তুলনাত 2020 চনলৈ 100 টকাৰ ভেলু প্ৰায় 2.5 গুণে কমি আহিছিল। সেয়ে যেতিয়া দীঘলীয়া সময়ৰ বাবে বেংকৰ পৰা লোন লোৱা হয়, পিছৰ বছৰকেইটাত টকা পৰিশোধ কৰিবলৈ সহজ হয়। টকা হিচাপমতে দিব লাগিব, কিন্তু সেই টকা যোনটো ভেলু থাকিব, বৰ্তমান তুলনাত 20 বছৰ পিছত বহুত কম হ'ব। ইনফ্লেশ্যন যেতিয়া বেছি থাকে, তেতিয়া নিবনুৱা সমস্যা কমি থাকে। শুনিলে যদিও এইটো কথা বিশ্বাস নহয়, কিন্তু এইটোৱে সঁচা।
ইকনমিক্স এডাল গ্ৰাফ আছে যাক কোৱা হয় ফিলিপ কাৰ্ভ। এই গ্ৰাফডালৰ মতে যেতিয়া ইনফ্লেশ্যন বেছি হয় নিবনুৱাৰ সংখ্যা কম হয় আৰু যেতিয়া ইনফ্লেশ্যন কম হয় তাৰ নিবনুৱাৰ সংখ্যা বেছি হয়। ইকনমিক্সৰ এটা থিয়ৰী আছে যেতিয়া দেশখনৰ মাৰ্কেটবিলাকত পইচা চাৰ্কুলেশ্যনটো বেছি হয় তেতিয়া সেইখন দেশৰ ইকনমিক গ্ৰথ আৰু নিবনুৱা হাৰ কম হৈ থাকে। এতিয়া এইটো সহজকৈ ক'বলৈ গ'লে মানে দেশখনৰ অভাৰঅল যিবিলাক আমাৰ বজাৰ আছে বা দোকান পোহাৰ আছে তাত যেতিয়া মানুহে পইচা বেছিকৈ খৰচ কৰিব মানে এজনৰ পৰা আনজনৰ হাতত পইচা যাব তাৰ পৰা আন এজন মানুহৰ হাতলৈ পইচা যাব এনেকৈ যেতিয়া পইচাটো বেছিকৈ ফ্ল' কৰে যেতিয়া পইচাটো এনেকৈ বেছিকৈ চাৰ্কুলেট হয় তেতিয়াহ'লে সেইখন দেশৰ ইকনমিক গ্ৰথটো বেছি হয়। গতিকে ইনফ্লেশ্যনতো ছেম কেছ হৈ পৰে। যেতিয়া ইনফ্লেশ্যন হয় মানুহৰ হাতত টকা বেছি থাকে মানুহে বেছি পইচা খৰচ কৰিব পাৰে বেছি বস্তু কিনিব পাৰে আৰু যাৰ ফলত কি হয় দেশখনৰ ইকনমিক গ্ৰথ হয় মানুহৰ নিবনুৱা যোনটো সংখ্যা থাকে সেইটো কমি থাকে। গতিকে ইনফ্লেশ্যনৰ এইটো চবতছে মানে বেনিফিচিয়েল পইণ্ট হয়। যেতিয়া ইনফ্লেশ্যন বেছি থাকে তেতিয়াহ'লে সেইখন দেশৰ নিবনুৱাৰ হাৰ কমি থাকে। শেষত এইটোৱে কওঁ যে ইনফ্লেশ্যনৰ ওপৰত আমি যিমানখিনি আলোচনা কৰিলোঁ তাৰ পৰা এটা কথাই গম পোৱা গ'ল যে যেতিয়া মেইনলি মাৰ্কেটত ডিমাণ্ড হিচাপে ছাপ্লাই নাথাকে তেতিয়া ইনফ্লেশ্যন হোৱা দেখা যায়। ইনফ্লেশ্যন যদি কণ্ট্ৰল ৰাখিব পৰা যায় তেতিয়াহ'লে সেই দেশখনৰ বাবে উন্নতি এটা ছিগনেল হয়। সাধাৰণতে যোনবিলাক আমাৰ ডেভেলপ দেশ আছে যেনে আমেৰিকা ইংলেণ্ড বা ইউৰোপৰ আন যোনবিলাক দেশ আছে উন্নত সেইবিলাকে 2% এটা ইনফ্লেশ্যন ৰেট মেইনটেইন কৰি ৰাখে। আনহাতে যোনবিলাক ডেভেলপিং দেশ আছে যেনে ইণ্ডিয়া হওক পাকিস্তান হওক বাংলাদেশ হওক ভিয়েটনাম হওক এই দেশবিলাকে সাধাৰণতে 4% ইনফ্লেশ্যন ৰেট মেইনটেইন কৰি ৰাখে। আমাৰ দেশত বৰ্তমান এভাৰেজ 5% ইনফ্লেশ্যন আছে যিটো ভাল কথা আমাৰ দেশৰ উন্নতিৰ বাবে। থুলমূলকৈ ক'বলৈ গ'লে ইনফ্লেশ্যন এটা ইকনমিক পাৱাৰ হয় যিটো যদি কণ্ট্ৰলত কৰি ৰাখিব পৰা যায় এই দেশখনৰ উন্নতি হোৱাত সহায় কৰে আৰু যদি কণ্ট্ৰলৰ বহুত বেছি বাহিৰ হৈ যায় তেনেহ'লে এই দেশখনক ধ্বংস কৰি দিব পাৰে।